भारत सोरखारा कर'ना भेक्सिन जागायनो थाखाय मोनब्रै रायजोआव ड्राइ रान हाबाफारि खालामगासिनो। दिनै ड्राइ रान हाबाफारिया नैथि सानाव आगान होबाय। बे समावनो नलबारि मुंख्लं मुकुन्द काकति सिभिल हस्पिटालाव कभिड भेक्सिन होनायनि आनजादखौ खालामनाय जादों। लोगोसे दिनै नलबारिनि गासै मोनबा केन्द्रआव खालामनाय जादों कर'ना भेक्सिननि आनजादखौ। खौरां मोननाय बादिब्ला मुलुगनाव सावस्रि बिथिंनि माखासे बिबानगिरिफोरा नलबारियाव सौफैनानै दं होननानै मिन्थिनो हादों। আসলে এইটো আমি যেটো অনুশীলন হ'ব কোভিড ভ্যাকসিনেশনৰ কাৰণে এইটো আমাৰ ড্ৰাই ৰান বুলি প্ৰগ্ৰামটো কোৱা হৈছে। এই ড্ৰাই ৰানত আসলতে এক্সুৱেল ভ্যাকসিনেশনটো কৰা নহয়, কিন্তু এইটোৰ জৰিয়তে এইটো আমাৰ দুটা খুব ইম্পৰ্টেণ্ট কথা আছে। এই গোটেইটো ইমান কোভিড-19 ভ্যাকসিনেশনটো ইমান সিস্টেমেটিকভাৱে সাইণ্টিফিকেলি বৈজ্ঞানিক পদ্ধতিৰে সাজু কৰি ৰখা হৈছে। তাত আমাৰ পৰ্টেল এটা দিয়া আছে কো-উইন বুলি। সেই কো-উইন পৰ্টেলত আমাৰ গোটেই বেনিফিচিয়াৰী লিষ্টবিলাক কৰা হৈছে আৰু এই কো-উইন পৰ্টেলত অলৰেডি ফাৰ্ষ্ট ফেজত দিব লগা ভেকচিনেশ্যন আমাৰ হেল্থ ৱৰ্কাৰবিলাকক দিয়া হ'ব আৰু হেল্থ ৱৰ্কাৰ আমাৰ অলৰেডি নলবাৰীত 5,761জন লোকক অলৰেডি আমাৰ পৰ্টেলত ভৰোৱা আছে আৰু ঠিক তেনেকৈ এই পৰ্টেলৰ মাজত থকা মানুহৰ মাজতে 5,761জনৰ মাজতে আজি আমি নলবাৰী জিলাত 125জন বেনিফিচিয়াৰীক লৈ আমি এই ড্ৰাই ৰান প্ৰগ্ৰামটো আমি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে আৰু এই পৰ্টেলত আমাৰ এই যেটো কো-উইন এক্সাৰসাইজটো হ'ব এইটো খুব সুন্দৰ হ'ব আৰু কো-উইন এপ্লিকেশ্যন যেটো এক্সাৰসাইজ হ'ব এইটোৰ কৰাতে আমাৰ যদি কিবা অসুবিধা হৈছে, কিবা যদি চেলেঞ্জ হৈছে আৰু যদি কিবা আমি আকৌ কিবা এড কৰিব লাগিব বা আমাৰ কিবা যদি ডিফিচিয়েঞ্চো আছে, আজি এই ড্ৰাই ৰানৰ জৰিয়তে আমি শিকিব পাৰিম। আমাক তেনেকৈ কাৰেকশ্যন কৰিব। আমাৰ নলবাৰী জিলাত টোটেল আমাৰ 5টা চেণ্টাৰত অলৰেডি চেণ্টাৰ আমাৰ হৈছে কি প্ৰথম শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিটেল, দ্বিতীয়তে হৈছে কি ঘগ্ৰাপাৰ ব্লক PHC, তৃতীয়তে হৈছে কি সাৰথী প্ৰাইভেট হস্পিটেল নাৰ্ছিং হোম, চতুৰ্থতে হৈছে বালিতাৰা MPSC আৰু পঞ্চমতে হৈছে কি আমাৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰ নলবাৰী। আৰু এইটোত যদি আমাৰ ইয়াত আমাৰ এই ভেকচিনেশ্যন গোটেই সেশনটোত আমাৰ 3টা ৰুমৰ খুবেই প্ৰয়োজন। এটা ৰুম হৈছে প্ৰথম ৰোগী আহি আমাৰ যিখিনি বেনিফিচিয়াৰী লিষ্ট আছে সেই বেনিফিচিয়াৰীৰ পৰা যায় তেওঁলোকে প্ৰথমতে ৱেটিং ৰুমত থাকিব আৰু ৱেটিং ৰুমতে আমাৰ গোটেইখিনি তেওঁলোকৰ আইডেণ্টি প্ৰুফখিনি চেক কৰি ল'ব। তাত ৱেটিং ৰুমৰ পৰা তেওঁলোকক লৈ যোৱা হ'ব ভেকচিনেশ্যন ৰুমলৈ। ভেকচিনেশ্যন ঠিক লোৱাৰ পিছতে আমি অবজাৰভেশ্যন ৰুমলৈ লৈ আহোঁ আৰু অবজাৰভেশ্যন ৰুমত যদি তেওঁ ইনজেকশ্যনটো লোৱাৰ পিছত যদি কিবা পাৰ্শ্বক্ৰিয়া হয়, যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে তেওঁ আমি ট্ৰিটমেণ্ট কৰিব লাগে বা তেওঁ আমি যি ব্যৱস্থা কৰিব লাগে সেইটো আমি কৰা যায়। এই প্ৰচিডিউৰটো আমি AEFI বুলি কওঁ, এডভান্স ইভেণ্ট ফলোয়িং ইমিউনাইজেশ্যন। আৰু যদি চিভিয়াৰ বা চিৰিয়াছ হয় তেতিয়া আমি হস্পিটেললৈ লৈ যাব লাগে 108ৰ সহায়ত, 1 এম্বুলেন্সৰ সহায়ত। তেওঁ আমাৰ ইয়াতে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিটেলখনকে আমাৰ AEFI ট্ৰিটমেণ্ট চেণ্টাৰ হিচাপে চিনাক্ত কৰা হৈছে। এটা নতুন ভেকচিন যেতিয়া দিব লগা হয়, ভেকচিনটো দিয়াৰ আগতে আমি আচলতে গম নাপাওঁ যে কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে, কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। গতিকে সেই গোটেই বস্তুখিনি অনুধাৱন কৰিবৰ কাৰণে এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এটা মক ড্ৰিল এক্সাৰচাইজ কৰা হয়, যিটোক আমি একচুৱেলি ভেকচিনেশ্যনৰ ক্ষেত্ৰত ড্ৰাই ৰান বুলি কওঁ। গতিকে আজিৰ দিনটো তেওঁলোকে সেই ড্ৰাই ৰান এক্টিভিটিছৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে আৰু WHO এটা টেকনিকেল বডি, টেকনিকেল এক্সপাৰ্ট গ্ৰুপ। গতিকে তেওঁলোকে এই গোটেই প্ৰগ্ৰেমটো ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে যিখিনি টেকনিকেল ছাপৰ্ট লাগে সেই ছাপৰ্টখিনি WHOৰ ফালৰ পৰা দিয়ে, যে গোটেই প্ৰগ্ৰেমটো কেনেকৈ অপাৰেশ্যনেল কৰিব, কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰিব। গতিকে আমি সেই বস্তুখিনি তেওঁলোকক যিমানখিনি পাৰোঁ আমি WHOৰ পৰা ছাপৰ্টখিনি দিছোঁ আৰু আমি ক্ল'জলি প্ৰগ্ৰেমটোৰ লগত জড়িত হৈ আছোঁ আৰু বস্তুখিনি আমি মনিটৰিঙো কৰিছোঁ যে ফিল্ড লেভেলত তেওঁলোকৰ প্ৰিপেয়াৰনেছটো কেনেকুৱা আছে। প্ৰথম কথা হৈছে যে আমি বুলি আপুনি যিটোৰ কথা কৈছে এইটো একচুৱেলি আমি কৰা নাই, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিচিশ্যন। গতিকে আমি তেখেতলোকক সহায়ে কৰিছোঁ। গতিকে মই আপোনালোকক কৈছোঁ যে এইটো এটা একচুৱেলি আমাৰ মক ড্ৰিল এক্সাৰচাইজ বা এইটো একচুৱেলি আমাৰ এটা ইণ্টাৰনেল এটা নিজৰ ভিতৰতে আমি আমাৰ প্ৰিপেয়াৰনেছটো ৰিভিউ কৰাৰ এটা প্ৰচেছ আচলতে। গতিকে এই বস্তুটো সাধাৰণতে ভেকচিনেশ্যন প্ৰগ্ৰেমৰ 4-5 সপ্তাহৰ আগতে কৰা হয়। গতিকে আমি আশা ৰাখিছোঁ যে এই ক'ভিড ভেকচিনৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা ধৰণৰ যিটো বাকী ভেকচিনৰ ক্ষেত্ৰত প্ৰট'কল মেইনটেইন হয় সেই কথাখিনি মেইনটেইন কৰি ক'ভিড ভেকচিনেশ্যন প্ৰগ্ৰেমটো ৰিয়েল কমিউনিটি লেভেলত বা হেল্থ ৱৰ্কাৰ লেভেলত কৰা হ'ব।
আৰু এইটো প্ৰথম ফেজত তেওঁলোকে একচুৱেলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 30 crores পপুলেশ্যন তেওঁলোকে টাৰ্গেট কৰিছে। তাৰ ভিতৰত 1 crore হেল্থ কেয়াৰ ৱৰ্কাৰ HCW, তাৰপিছত তেওঁলোকে 1 crore ফ্ৰণ্টলাইন ৱৰ্কাৰ, তাৰপাছত তেওঁলোকে 27 crores above 50 years and 1 crores below 50 years with comorbidity, যাৰ বিভিন্ন ধৰণৰ বেমাৰ আছে, হাইপাৰটেনশ্যন, ডায়েবেটিছ, তেনেকুৱা ধৰণৰ মানুহবিলাকক তেওঁলোকে টাৰ্গেট কৰিছে। গতিকে টোটেল 30 crore পপুলেশ্যনৰ কাৰণে প্ৰথম পৰ্যায়ত টাৰ্গেট কৰা হৈছে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডিচিশ্যন হয়। আমি সব ধৰণৰে ছাপৰ্টখিনি কৰোঁ, মেইনলি আমি মনিটৰিং ছাপৰ্টখিনি কৰোঁ আৰু বাকী ট্ৰেইনিঙৰ যিখিনি কথা আছে সেই কথাখিনিতো আমি কিছু সাহাৰ্য কৰোঁ।